নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভালেই। আজি আহিব ঘৰলৈ আলহী, যাৰ বাবে মই অকণমান যোগাৰ কৰিছোঁ আৰু ইয়াৰ প্ৰথমতে ঘৰ দুৱাৰখিনি মুচি ল'ব খুজিছোঁ। ঘৰ বাৰু সদায়ে মোচা হয়, কিন্তু হ'লেও আলহী আহিব বুলি ক'লেতো আৰু অলপ বেলেগ আৰু সেইবাবে বোলো অলপ চাফ চিকুণ কৰি লওঁ। ল'ৰাক স্কুলত থ'লোঁ, থৈ আহি পেলাই ইয়াৰ ঘৰ মোচাত লাগি গৈছোঁ। ঘৰখিনি মুচি কাচি হ'লত মই এতিয়া আহিছোঁ পাকঘৰলৈ। কিবাকিবি বোলো অলপ আগতীয়াকৈ যোগাৰ কৰি থওঁ। আলহী আহিলে সকলো বনাবলৈ লাগিলে মানে কথা বতৰা পতা নহয়, সেইবাবে অকণকৈ যোগাৰ কৰিবলৈ দিছোঁ। এয়া অকণমান চাওমিন বনাম, এয়া অকণমান ডিমৰ তৰকাৰী বনাইছোঁ, লগতে বনাইছোঁ এয়া সৰু আলু গ্ৰেভি টাইপত অকণমান চব্জি, এইটো ৰঙা আলুৰ হালোৱা। এইখিনি সৰু আলুৰ বাবে যোগাৰ কৰি লৈছিলোঁ। এয়া অকণমান পোলাও বনাইছোঁ। ৰেচিপি বুলিবলৈ বিশেষ একো দিয়া নাই, কিন্তু মই মিঠা আলুৰ হালোৱা ৰেচিপিটো বাৰু ব্লগটোৰ ভিতৰতে দিম, আপোনালোকৰ চাই থাকিবচোন স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো। সকলোবোৰ ভিডিঅ' কৰা নহ'ল, যিহেতু অকল ভিডিঅ'তে লাগি থাকিলে আলহীক টাইম দিব নোৱাৰি। এয়া আলহী আহিলে তেওঁলোকে খোৱা বোৱাত দিছোঁ, খাবলৈ কৰিবলৈ দিছোঁ। এয়া মই মিঠা আলু হালোৱা ৰেচিপিটো আপোনালোকক দিব বিচাৰিছোঁ, যাৰ বাবে মই মিঠা আলুখিনি কুকাৰত 4-5টা হুইচেল দি সিজাই লৈছোঁ। আৰু যেতিয়া আলুখিনি ঠাণ্ডা হ'লত মই ধুনীয়াকৈ বাকলিখিনি এনেদৰে গুচাই লৈছোঁ। হালোৱাত ব্যৱহাৰ কৰিবৰ বাবে মই চেনিখিনি অলপ মিক্সিত পিচি লৈছোঁ পাউডাৰ গতে, নহ'বা গোটাকৈ দিলে অকণমান চেনিৰ পানীখিনি ওলাই গ'লে হালোৱাখিনি অকণমান জুলীয়া টাইপৰ হৈ যাব। সেইবাবে মই চেনিখিনি অকণমান পিচি ব্যৱহাৰ কৰিছোঁ। ৰেকৰ্ডিং পিছে গোটেইখিনি নহ'লে পিছতহে মই মোবাইলটো চাইছোঁ, ভিডিঅ'খিনি সকলোখিনি ষ্টেপ বাই ষ্টেপ নহ'লে ৰেকৰ্ডিং। এতিয়া মই ঠাণ্ডা হোৱা আলুখিনি হাতেৰে এনেকৈ পিটিকি খুব মিহি কৰি লৈছোঁ। মিহি কৰি ল'ব যাতে গোটা নাথাকে, গোটা থাকিলে হালোৱাটো বৰ ভাল নহ'ব। এনেকৈ মই পিটিকি লৈছোঁ গোটেইখিনি। এতিয়া মই কেৰাহীখন পাতি তাতে 2 চামুচ অন্নপূৰ্ণা ঘি দিম, অকণমান ইলাচি গুড়িও ব্যৱহাৰ কৰিম, মই দেখুৱাই দিছোঁ। সেইখিনি ৰেকৰ্ডিং নহ'লে বাবে মই কৈ দিছোঁ আপোনালোকক। কেৰাহীত মই 2 চামুচ গৰু ঘি দিলোঁ, দিয়াৰ পিছত তাতে মিঠা আলুখিনি দি দিলোঁ, ইলাচি পাউডাৰখিনিও তাতে দিছিলোঁ, সেইখিনি ৰেকৰ্ডিং নহ'লে। এতিয়া মই পিচি লোৱা চেনিখিনি দিলোঁ, দি পেলাই এনেদৰে কম জুইত 5-10 মিনিটমান ভাজি থাকিব লাগিব, যাতে তাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। খুব ভালদৰে চেনিখিনি মিহলি কৰি দিব লাগিব দেই আলুখিনিৰ লগত। ঘিটো আপোনালোকে অলপ সৰহকৈও ব্যৱহাৰ কৰিব পাৰে, মই অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ। ঘিটো বেছিকৈ দিলে বাৰু হালোৱাটোৰ টেষ্টটো বেছি ভাল হয়, কিন্তু ঘি আমাৰ ঘৰত খুব কম খাই বাবে মই অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ। এনেদৰে মই এতিয়া 5-10 মিনিটমান কম জুইত হালোৱাখিনি ভাজি ল'লোঁ। 5-10 মিনিট ভজাৰ পাছত মই তাতে প্ৰায় 1.5 চামুচমান পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ, যিকোনো পাউডাৰ গাখীৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া পাউডাৰ গাখীৰখিনি আলুখিনিৰ লগত খুব ভালদৰে মিহলি কৰি ল'ব, যাতে গোটা গোটা হৈ নাযায়। জুইটো কমায়েই ৰাখিব, নহ'লে বা হালোৱাখিনি ধৰি যোৱাৰ চান্স থাকে। এনেদৰে খুব ভালদৰে মিহি কৰি ল'ব আৰু গোটেইখিনি মিলাই ল'ব ভালদৰে। এতিয়া মই তাতে অকণমান তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ, খুব বেছিকৈও নিদিব, প্ৰায় 3-4 চামুচমান দিব, দি পেলাই এইখিনি ভালদৰে গোটেইখিনি মিহলি কৰিব। প্ৰথমতে অকণমান
এনেকুৱা লেকেটীয়া টাইপৰ লাগিব দেখিবলৈ, কিন্তু লাহে লাহে হালোৱাখিনি অকণমান কেৰাহীৰ পৰা এৰাই অকণমান ফৰফৰীয়াৰ দৰে ধুনীয়া হৈ যাব। 10 মিনিটমান এনেদৰে ভাজি থাকিব কম জুইত। 10 মিনিটমান ভাজাৰ পাছত যেতিয়া অকণমান ফৰফৰীয়াৰ গতে হ'ল হালোৱাখিনি, মই তাতে অলপ ড্ৰাই ফ্ৰুইটছ দিছোঁ। ড্ৰাই ফ্ৰুইটছ দি আকৌ মই 5 মিনিটমান ভাজিছোঁ। 5 মিনিটমান ভজাৰ পিছত প্ৰায় হৈ গৈছে আৰু হালোৱাখিনি। এতিয়া মই চাব, এয়া 5 মিনিটমানৰ পিছত মই হালোৱাখিনি আপোনালোকক দেখুৱাইছোঁ। হেতাৰ পৰা এয়া এৰাই গৈছে, তাৰপিছত ফৰফৰীয়া হৈ গৈছে ধুনীয়া। হালোৱাখিনি প্ৰায় হৈ গৈছে এতিয়া। এয়া চব ধুনীয়াকৈ হৈ গৈছে হালোৱাখিনি। এয়া মই হোৱাৰ পাছতে এয়া দেখুৱাইছোঁ আপোনালোকক। আৰু এইখিনি কিবা কিবি যোগাৰ কৰিছিলোঁ, আৰু মোৰ টেবুলখনো কেনেকৈ সজাইছিলোঁ তাকো দেখুৱাই দিছোঁ আৰু অকণমান। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা